নমস্কাৰ বন্ধুসকল। নমস্কাৰ দাদা। আকৌ ইয়াকে দৰ্জা কাটা দৰ্জা। আপোনালোকে সঁচা ক'ব, আজিলৈকে আপোনালোকে কেতিয়াবা দৰ্জা দেখা পাইছেনে? এই দাদাই যিভাৱে দৰ্জা দেখুৱাই আছে, মোৰ মানে মনত এনেকুৱা হৈছে যে আজিলৈকে আমি কেতিয়াও দৰ্জা দেখা নাই, সেইটোৰ বাবে দাদাই এনেকে দেখুৱাই আছে, এইটো দৰ্জা এইটো দৰ্জা। আকৌ বন্ধুসকল এয়া পৰ্দা দি পেলাই থৈ দিছোঁ হেৰিয়া। বন্ধুসকল আকৌ ইয়াৰ পৰ্দা দি থৈ দিছোঁ। এইফালে আৰু এটা আছে পৰ্দা, এইটো পৰ্দা দি থৈছোঁ, এইটো আপোনালোকে কেতিয়াবা হয়তো দেখা নাই। নমস্কাৰ বন্ধুসকল। নমস্কাৰ দাদা। এইটোৱে মোৰ আশ্ৰমখন বন্ধুসকল। দাদা আপোনাৰ আশ্ৰমখন বাহিৰৰ পৰাহে দেখুৱাইছে, অলপ ভিতৰত লৈ গৈ দেখুৱাবনে আশ্ৰমত কি কি আছে? বন্ধুসকল এখন ভৰা ঘৰ যে। দাদা আপোনাৰ দেখোন কথা ঠিক নাই, অলপ আগতে আপুনি কৈছে এইটো আপোনাৰ আশ্ৰম, এতিয়া কৈছে এইটো বৰাঘৰহে। আচ্ছা যিয়েই হওক, আপুনি আপোনাৰ বৰাঘৰ বা আশ্ৰম যিটোৱে আছে সেইটোৰ ভিতৰত কি কি আছে সেইবিলাক অলপ দেখুৱাব। ভিতৰত কি কি আছে সেয়া দেখাই দিম বন্ধুসকল, আহক। বন্ধুসকল প্ৰথমতে দেখাই লওঁ, আলহী আহিলে ইয়াতে বহিবা দিম এখন চকী। এখন চকী সেইদিনাখন পেটুলা মানুহ এটা বহি পেলাই ভাগিলে বন্ধুসকল। বন্ধুসকল এই দাদাৰ ঘৰত যেতিয়া আলহী আহে ইয়াত বহিবলৈ দিয়ে। বন্ধুসকল আপোনালোকে এটা কথা মনত ৰাখিব যে যদি আপোনালোকৰ পৰা কাৰোবাৰ ঘৰত আলহী আহে আৰু আলহীৰ পৰা কোনোবা এজন যদি শকত বা মোটা হয় তেতিয়াহ'লে তেওঁক চেয়াৰত বহিবলৈ নিদিব, নহ'লে এই দাদাৰ চেয়াৰখনৰ দৰে অৱস্থা হৈ যাব। कौन है ये लोग? कहां से आते हैं? ভাই মে আছাম চে হো। মই মানে আপোনালোকক এইটো কথাই বুজাবলৈ চেষ্টা কৰিছোঁ যে এওঁলোকৰ ঘৰত যিজন আলহী আহিছিলে সেই আলহীজনে যদি এই ভিডিঅ'টো চায় তেতিয়াহ'লে সেই আলহীজনৰ লজ্জা লাগি যাব যে মই এওঁৰ ঘৰত গৈছিলোঁ, গৈ চেয়াৰখনত বহিছোঁ, চেয়াৰখন ভাঙি গৈছে, এতিয়া এওঁ এইটো ভিডিঅ' আপলোড কৰি দিছে যে আমাৰ ঘৰত এজন শকত মানুহ আহিছিলে, সেই মানুহজনে আমাৰ চেয়াৰত বহি চেয়াৰটো ভাঙি দিছে, সেইটোৰ বাবে এওঁলোকে এইটো ভিডিঅ' বনাই আপলোড কৰি দিছে। इसकी माँ का भोला चेहरा। जो भी होना था वो तो हो गया, इसके माँ को गाली देने से कुछ नहीं होगा। আকৌ ইয়াকে দৰ্জা কাটা দৰ্জা। আপোনালোকে সঁচা ক'ব, আজিলৈকে আপোনালোকে কেতিয়াবা দৰ্জা দেখা পাইছেনে? এই দাদাই যিভাৱে দৰ্জা দেখুৱাই আছে, মোৰ মানে মনত এনেকুৱা হৈছে যে আজিলৈকে আমি কেতিয়াও দৰ্জা দেখা নাই, সেইটোৰ বাবে দাদাই এনেকে দেখুৱাই আছে, এইটো দৰ্জা এইটো দৰ্জা। থৈ দিছোঁ হেৰিটো। আকৌ বন্ধুসকল এয়া বাঁহে কি ধুনীয়াকে বন্ধুসকল দাদাই যে এতিয়া আপোনালোকক বাঁহেৰে বনোৱা বস্তু দেখুৱাইছিল, এইটো ময়ো দেখুৱাই আছোঁ। এইটো আপোনালোকে চাওক বাঁহেৰে বনোৱা, তাৰপাছত এইটো ওপৰত আছে, এইটো চাওক বাঁহেৰে বনোৱা। अरे कहना क्या चाहते हो? আকৌ বন্ধুসকল এয়া পৰ্দা দি পেলাই থৈ দিছোঁ হেৰিয়া। বন্ধুসকল আকৌ ইয়াৰ পৰ্দা দি থৈ দিছোঁ। এইফালে আৰু এটা আছে পৰ্দা, এইটো পৰ্দা দি থৈছোঁ, এইটো আপোনালোকে কেতিয়াবা হয়তো দেখা নাই। এই আহি পাই এইখিনিতে আমাৰ দাদা শুই এখন বিচনাতে, এখন মই দেখাই দিম, ছালপিয়া বুলি কয় বন্ধুসকল। বন্ধুসকল মোৰ পিছফালে যে বিচনাখন দেখা গৈছে, এই বিচনাতে মই ৰাতি শুই থাকোঁ, কিন্তু মই এই ভিডিঅ'ত আপোনালোকক সেই বিচনাটো নেদেখাওঁ। আকৌ এফালে এইটো টিভি, এইটো টিভি বেয়া হৈ আছে, ভাল কৰিব পৰা নাই। আকৌ এইফালে মোৰ ভাল কম্পিউটাৰ আছে, এইবিলাক যে চাইছে ভিতৰত আছে, এইবিলাক মোৰ ভাল একদম বেয়া নহয়, একদম ভাল কম্পিউটাৰ আছে, কিন্তু মই অন কৰি নেদেখাওঁ আপোনালোকক। চ' গাইজ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব, আৰু এই ভিডিঅ'টো আপোনালোকে এটা শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।